পাইছে ACS বিষয়া ৰহস্যময় ৰুমিৰ এতিয়াও কোনো সংসূত্ৰ নাই ক'ত আছে ৰুমি শইকীয়া একেনিশাই 14 জন ACS APS বিষয়াক গ্ৰেপ্তাৰ কৰি দিলে ডিব্ৰুগড় আৰক্ষীয়ে কিন্তু ৰুমি শইকীয়া সহ 3 জন এতিয়াও পলাতক ক'ত গ'ল ৰুমি শূন্যতে নাইকিয়া হ'ল নে মাটিৰ তলত লুকাই গ'ল ডিব্ৰুগড় আৰক্ষীৰ গ্ৰেপ্তাৰ অভিযানৰ আগ মুহূৰ্তলৈকে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছিল ৰুমি শইকীয়া এই ষ্টেটাছটো চাওক এগৰাকী বান্ধৱীক টেগ কৰি 6 বছৰীয়া বন্ধুত্বৰ মেমৰি শ্বেয়াৰ কৰিছিল ৰুমি শইকীয়াই তাৰ পিছৰে পৰা ৰুমি নাইকিয়াই হৈ গ'ল আনটো বাদে খুদ হ'বলগীয়া APS স্বামীও নাজানে ৰুমি শইকীয়া ক'ত আছে কাৰ লগত আছে কেনেকৈ আছে 8 নৱেম্বৰৰ ষ্টেটাছ আৰু এইখন অক্টোবৰ মাহৰ ফটো প্ৰেমিকৰ সৈতে মন্দিৰত এনেদৰে পূজা কৰিছিল ৰুমি শইকীয়াই কিন্তু বিপদেটো আগজাননী দি নাহে একেনিশাই ৰুমি শইকীয়া পলাবলৈ বাধ্য হ'ল 8 নৱেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছিল এই অভিযান ধৰা কেইজনক ধৰিলে কেইজন মানে আত্মসমৰ্পণ কৰিলে পলাই থাকি ভাগৰি নিজে অৱশেষত ঘূৰি আহিল কিন্তু এতিয়া ৰুমি শইকীয়াই কি কৰিব কিমান দিন পলাই থাকিব পাৰিব বেমানি কৰি চাকৰি লোৱা সুন্দৰী প্ৰবঞ্চক এইগৰাকী ৰুমি শইকীয়াই সকলোৰে মাথো অপেক্ষা